सिलापतार बिगियान फरायसालिमाया 25 बोसोराव आगान होनायनि लोब्बायै सानथामनि हाबाफारिजों खुंनाय रुपाथि मायथाइ फालिथाया दिनै जोबथा सानाव आगान होबाय। सिलापतार बिगियान फरायसालिमाया 25 बोसोराव आगान होनायनि लोब्बाजों थांनाय 27, 28 आरो 29 डिसेम्बर सानथामनि हाबाफारि लानानै गाजा गोमजायै खुंनाय रुपाथि मायथाइ फालिथाया दिनै जोबथा सानाव आगान होबाय। जोबथा साननि हाबाफारिनि सोमोन्दै फरायसालिमानि गाहाय फोरोंगिरिया मा बुंदों मिथिना लानि। নমস্কাৰ। আজি শিলাপথাৰ বিজ্ঞান মহাবিদ্যালয় গৌৰৱোজ্জ্বল কলেজী বৰ্ষৰ সামৰণি দিন আৰু 3 দিনীয়াকৈ বনাদেশ কাৰ্যসূচীটো আমি কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ। যোৱা 27 আৰু 28 তাৰিখে দুদিনীয়া কাৰ্যসূচী সমাপ্ত হৈছে। আজি অন্তিম দিন 29 ডিচেম্বৰ। আজি আমাৰ প্ৰাৰম্ভিক যি কাৰ্যসূচী আছে সেই কাৰ্যসূচী হ'ল বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা আৰু এই সাংস্কৃতিক শোভাযাত্ৰাত শিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে নহয়, বিজ্ঞান মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গই নহয়, সমগ্ৰ শিলাপথাৰ অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ লগতে এই অঞ্চল যিহেতু বিভিন্ন জাতি জনগোষ্ঠীৰ বসভূমি, গতিকে বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতিনিধিসকল, বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দলসমূহ আহি উপস্থিত হৈছে ইতিমধ্যে। গতিকে এটা আমি ভাবিছোঁ যে এটা বিশাল সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হ'ব, যি সাংস্কৃতিক শোভাযাত্ৰা কেৱল সাংস্কৃতিক শোভাযাত্ৰালৈ হৈ নাথাকে। বিজ্ঞান মহাবিদ্যালয়ৰ 25টা বছৰ যি আমি কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ, সেই কাৰ্যসূচীখিনি আজি বিজ্ঞান মহাবিদ্যালয়খন আজি সমাজৰ মাজত ওলাই যাব। বিজ্ঞান মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ নিজৰ পৰিক্ৰমাত তেওঁলোকে এটা থিম লৈ কাৰ্যসূচী আগবাঢ়িছে। গতিকে সেই সমূহ কাৰ্যসূচী লৈ আমি শোভাযাত্ৰা কাৰ্যসূচী অনুষ্ঠিত হ'ব আৰু সেই শোভাযাত্ৰা কাৰ্যসূচীৰ পিছতে অভিভাৱক সন্মিলনৰ পিছতে বহু প্ৰত্যাশিত মুকলি সভা আৰু মুকলি সভালৈ ইতিমধ্যে আমি বিশিষ্ট ব্যক্তিৰ পৰা আদি কৰি ৰাজনৈতিক ব্যক্তিসকল, আমাৰ অসমৰ শিক্ষামন্ত্ৰী মাননীয় শ্ৰদ্ধা ডাক্তৰ ৰমেশ পেগু ডাঙৰীয়াও মুখ্য অতিথি উপস্থিত থাকিব। উপৰিও উপাচাৰ্য ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জিতেন হাজৰিকা প্ৰমুখ্যে কেইবাগৰাকীও বিষয়ত বিশিষ্ট ব্যক্তি উপস্থিত থাকিব আৰু ৰাতিলৈ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। গতিকে আজি গোটেই সমগ্ৰ দিনটোত বিভিন্ন কাৰ্যক্ৰমেৰে পুৱা সাংস্কৃতিক শোভাযাত্ৰাই সন্ধিয়ালৈ সাংস্কৃতিক কাৰ্যসূচী আজিৰ দিনটোৰ কাৰ্যসূচী সমাপ্ত হয়। আমি আশা ৰাখিম আজি যিসমূহ কাৰ্যসূচী আছে, বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ পৰা আদি কৰি মুকলি সভা লগতে সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠানলৈ আমি শিলাপথাৰবাসী ৰাইজ, ধেমাজিবাসী ৰাইজৰ আমি সাদৰ অংশগ্ৰহণ কামনা কৰিছোঁ। আমাৰ যদি ক'ৰবাত কিবা থাকি গৈছে, ক'ৰবাত যদি ভুল ভ্ৰান্তি হৈ গৈছে বিগত 2টা দিনত, সেই সকলোখিনি পৰীক্ষণ কৰি আপোনালোকৰ সহায় সহযোগেৰে আজি অনুষ্ঠানটো জীপাল কৰি তোলাই নহয়, আজি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিবৰ কাৰণে আপোনালোকৰ প্ৰত্যেকৰ পৰা আমি সহায় সহযোগিতা কামনা কৰি বিনম্ৰভাৱে আপোনালোকক শিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ এই প্ৰাংগণত মহাবিদ্যালয়ৰ গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰে অন্তিম কাৰ্যসূচী যাতে সকলোৱে 2টা দিনত যেনেধৰণে আমাক মৰম চেনেহ দিলে, তেনেদৰে আজি অনুষ্ঠানটোৰ শেষৰ কাৰ্যসূচী যাতে সকলোৱে উপস্থিত হয় তাৰ বাবে মই বিনম্ৰভাৱে কাটৰে আহ্বান জনাইছোঁ। অংশগ্ৰহণ কৰিবলৈ আহিছোঁ ছায়েন্স কলেজত। মই যিখিনি পাৰোঁ মোৰ ফালৰ পৰা হেড একাডেমিক হিচাপে মই মোৰখিনি যিখিনি কৰিবলগীয়া আছে আৰু গোটেই শিলাপথাৰ অঞ্চলৰ বা গোটেই ধেমাজি ডিষ্ট্ৰিক্ট বা সদৌ আমাৰ উজনি অসমৰ কাৰণে মই যিখিনি এটা মনত পৰিকল্পনা আছিলে সেইখিনি মই অকণমান হ'লেও মই ইয়াত পৰিকল্পনাখিনি মই যাতে ভালদৰে মই পৰিস্ফুট কৰিব পাৰোঁ, যাতে সমাজখন এটা বেনিফিট হয়। মই সেইকাৰণে ইয়াত জইন কৰিছোঁ। আজি বহুত বছৰৰ মূৰত আহি জুন মাহৰ পৰা মই ইয়াত কাম আৰম্ভ কৰিছোঁ আৰু আপোনালোকৰ সকলোৱে মই সহযোগিতা আগবাঢ়িছোঁ বিচাৰিছোঁ আৰু মই গোটেই অঞ্চলটো মই এটা কিছু ক্ষেত্ৰত মই বহুতখিনি আগবাঢ়ি যোৱাটো বিচাৰোঁ। ইয়াত পটেঞ্চিয়েলটো আছে, বহুত ষ্টুডেণ্টছৰ বা গোটেই মানৱখিনি বেষ্ট ভাল এটা পজিশ্যনত আছে। আমি তেওঁলোকক এটা ভাল দিশ দেখুৱাই পেলাই এটা ভাল পৰ্যায়ত লৈ যাব বিচাৰিছোঁ। আমি সমাৰোহতকৈ আপুনি উপস্থিত থাকি কেনেকুৱা অনুভৱ হৈছে? মই উপস্থিত মই তেনেকৈ মই এতিয়া জড়িত হৈ আছোঁ। গতিকে মই ত'ত মই ঘূৰিয়ে ফুৰিছোঁ। মোৰ ফালৰ পৰা ঠিকেই পাইছোঁ। মই এতিয়া যিহেতু ইয়াৰ এটা অংশ হয়, গতিকে মই তেনেকৈ কমেণ্ট দিবলৈ নাই, ৰাইজে কমেণ্ট দিব সেইটোৰ ওপৰত। কিন্তু মই ভাল পাইছোঁ যে মই এনেকুৱা এটা অঞ্চলটো আহিছোঁ য'ৰ পৰা মই মোৰ ফালৰ পৰা যিখিনি মোৰ কৰিবলগীয়া আছে, দায়িত্ব আছে, কৰণীয় আছে মোৰ সমাজৰ প্ৰতি বা ইয়াত এই অলপ পিছপৰা অঞ্চল হিচাপে এইখিনি ষ্টুডেণ্টছক বা এই গোটেই ছ'চাইটিখন কেনেকৈ মই তেওঁলোকৰ থ্ৰুৱেদি অকণমান আগবঢ়াই নিব পাৰোঁ
আমাৰ অকণমান উজ্জ্বলতা তেওঁলোকৰ যথেষ্ট পটেঞ্চিয়েল মই কৈছোঁ আছে, সেইখিনি আমি যদি আৰু এটা ভাল দিশত লৈ যাব পাৰোঁ, তেওঁলোকে বাকীবিলাকৰ লগত ফেৰ মাৰি পেলাই তেওঁলোকে যাতে সমানে আগবাঢ়ি যাব পাৰে, সেইটো মোৰ এটা ডাঙৰ উদ্দেশ্য হয় জীৱনত। মই সেইকাৰণে ইয়াত জইন কৰিছোঁ। হয়, থেংক ইউ। হয়, মই প্ৰাক্তন ছাত্ৰ আছিলোঁ। হয় 2019 বৰ্ষৰ পৰা 2022 বৰ্ষলৈকে পঢ়িলোঁ। ফিজিক্স ডিপাৰ্টমেণ্টৰ আছিলোঁ। গৌৰৱ অনুভৱ কৰিছোঁ বহুত এই বিদ্যালয়লৈ আকৌ এবাৰ পুনৰবাৰ আহিব পায়। চিলভাৰ জুবলি তাতে বৰ্ষটো পৰিলে বহুত আনন্দ লাভ কৰিছোঁ। ভাইটি ভণ্টি দাদা বাইদেউ আৰু মোৰ লগৰসকল সকলোকে লগ পাই যেন আকৌ এবাৰ এডমিশ্যন ল'ম এনেকুৱা যেন অনুভৱ হৈছে। মানে ভাষা নাইকিয়া এটা অনুভৱ আমি লাভ কৰিবলৈ পাইছোঁ আৰু সেইবাবে আমি বিজ্ঞান মহাবিদ্যালয়ৰ সকলো কৰ্মকৰ্তা ছাৰ বাইদেউ আৰু একেৰাহে লাগি থকা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আৰু ভাইটি ভণ্টিসকল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা ক'ব নোৱাৰা ভাষাৰে তেওঁলোকক ধন্যবাদ দিছোঁ। সহপাঠীসকলক লগ পাইছে নাই? সহপাঠীসকল লগ পাইছোঁ। তেওঁলোকক লগ পাই পেলাই আকৌ অনুভৱ হৈছে যেন আকৌ এবাৰ কলেজলৈ আহিম এনেকুৱা এটা অনুভৱ।